হেল্ল' গাইজ, সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি দুখৰ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, দুখৰ খবৰটোনো কি আপোনালোকে নিশ্চয় থাম্বনেল দেখি গমেই পাইছে ইতিমধ্যে। হয়, আমাৰ মৰমৰ অভিনেত্ৰী বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰী অসুস্থ হৈ পৰিছে। সমগ্ৰ ভিডিঅ'টোত এই বিষয়ে জনাম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। প্ৰিয় বন্ধু বান্ধৱীসকল, চুমকি কছাৰী অৰ্থাৎ ওৰফে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি থকা বিউটি বাইলুং বৰ্তমান অসুস্থ হৈ পৰিছে। আমি সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিব পাৰিছোঁ বৰ্তমান যে তেওঁ অসুস্থ হৈ পৰিছে। বন্ধু বান্ধৱীসকল, জানিব পৰা মতে তেওঁ ইতিমধ্যেই হাস্পতালত এডমিট হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, কিন্তু বৰ্তমানেও এতিয়ালৈকে তেওঁ কেতিয়া, কেনেকৈ অথবা কি ৰোগত আক্ৰান্ত হৈ তেওঁ অসুস্থ হৈছে এই বিষয়ে এতিয়াও জানিব পৰা নাই। হয়তো পিছত জানিব পৰা যাব, আপোনালোকক তেতিয়া নিশ্চয় জনাম। বৰ্তমান তেওঁ অসুস্থ বুলিহে জনা গৈছে। স্ক্ৰীণত দেখি থকা আপোনালোকে এই ফটোকপি, তেওঁ অসুস্থ হোৱা ফটোকপি তেওঁ ইনষ্টাগ্ৰাম লগতে সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰিছে। তাৰ বাবে এই কথা আমি জানিব পাৰিলোঁ। লগতে তেওঁ অনুৰাগীসকলেও এই কথা আমাক জানিবলৈ দিছে। তেওঁ যাতে অতি সোনকালে সুস্থ হৈ উঠে তাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ ভগৱানৰ ওচৰত বহুত বহুত প্ৰাৰ্থনা জনালোঁ। লগতে আপোনালোকেও তেওঁৰ হৈ প্ৰাৰ্থনা জনাব যাতে আমাৰ মৰমৰ অভিনেত্ৰীগৰাকী পুনৰ সুস্থ হৈ উঠে। তাৰে কামনা কৰিলোঁ আমি ভগৱানৰ ওচৰত। বন্ধু বান্ধৱীসকল, আপোনালোকে বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰীৰ অভিনয় চাই কেনেকুৱা পায়, অৰ্থাৎ লগতে তেওঁ কোনে কোনে ভাল পায় ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে তেওঁ সুস্থ হৈ উঠিবলৈ আপোনালোকে প্ৰাৰ্থনা জনোৱা বুলি আশা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।